অসমৰ দলংসমূহ। এইখন হৈছে ডক্টৰ ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতুখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। এই দলংখনে ঢলা শদিয়া আৰু তিনিচুকীয়া জিলা সংযোগ কৰিছে। তদাৰক সংস্থা পথ পৰিবহণ আৰু ৰাজমাৰ্গ মন্ত্ৰালয় ভাৰত চৰকাৰ আৰু নৱযুগৰ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডৰ লগত ৰাজহুৱা ব্যক্তিগত অংশীদাৰ। দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে ৯.১৫ কিলোমিটাৰ, প্ৰস্থ ১২.৯ মিটাৰ। নিৰ্মাণ আৰম্ভ হয় ২০১১ চনত। এইখন হৈছে কলীয়াভোমোৰা দলং। কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজত অৱস্থিত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত। এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই ১৯৭৮ চনত স্থাপন কৰে। ১৯৮৮ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে। ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৬ কোটি টকাৰ লগতে সৰ্বমুঠ ব্যয় হৈছিল ৯৯ কোটি টকা। এইখন হৈছে নতুন শৰাইঘাট দলং। নতুন শৰাইঘাট দলং বা শৰাইঘাটৰ দ্বিতীয় দলং অসমৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী এখন এখলপীয়া দলং। এই দলংখন পুৰণি শৰাইঘাট দলংৰ কাষতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণ পাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে। ইয়াৰ নিৰ্মাণ কাৰ্য ২০০৭ চনত আৰম্ভ হৈছিল। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ১,৪৯৩.৫৯ মিটাৰ। মুঠ ব্যয় প্ৰায় ৪৭৫ কোটি টকা। ৩ লেনযুক্ত এই দলংখন ২০১৭ চনৰ ২৮ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাজমাৰ্গ মন্ত্ৰী নীতিন গাডকাৰীয়ে চৰকাৰীভাৱে উদ্বোধন কৰে। নৰনাৰায়ণ সেতু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হয়। নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাত যোগীঘোপাত অৱস্থিত এখন ৰে'ল পথসংযোগী দলং। ১৬ শতিকাত কোচ ৰজা নৰনাৰায়ণৰ নামত এই দলংখন নিৰ্মাণ কৰা হৈছিল। নৰনাৰায়ণ সেতু যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল। এই সেতুৰ দ্বাৰা অসম আৰু মেঘালয়ৰ মাজত দ্ৰুত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে। ৰে'লপথে যোগীঘোপা ষ্টেচনৰ পৰা কামাখ্যা জংচনলৈ সংযোগ কৰে। এই সেতু নিৰ্মাণৰ বাবে প্ৰথম সন্মতি প্ৰদান কৰিছিল ১৯৮৮ চনৰ ডিচেম্বৰ মাহত। ইয়াৰ ১৫ বছৰ পিছত ১৯৯৮ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেতুৰ উদ্বোধন কৰে। নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য ২.২৮৪ কিলোমিটাৰ, বহল ১১.৫০ মিটাৰ আৰু গভীৰতা ১৮.৫০ মিটাৰ। এই সেতু নিৰ্মাণত মুঠ ৬৮ কোটি টকা ব্যয় কৰা হয়। এইখন হৈছে বগীবিল দলং। অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত অৱস্থিত ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং। ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰ গাঁৱৰ কোলাজানত প্ৰধানমন্ত্ৰী এইচ. ডি. দেৱেগৌড়াই এই দলংৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত ২০০২ চনৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে। আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভাৰম্ভ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলংৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং। দুখলপীয়া দলংখনৰ ওপৰত খাপত ৩টা লেনযুক্ত পথ আছে। বগীবিল দলং হৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা এখন যুটীয়া পথ ৰে'ল দলং যাৰ দৈৰ্ঘ্য ৪.৯৪ কিলোমিটাৰ। এই দলংখনে ডিব্ৰুগড় জিলাৰ বগীবিল আৰু উত্তৰ লখিমপুৰৰ ধেমাজি জিলাৰ মাজত সংযোগ স্থাপন কৰে। Thanks for watching. Like, subscribe and share.